এনডিএফবি সকল যিসকলে বহুত দশকৰ পৰা দশক ধৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে সেই সকলৰ ওপৰত ৰুজু হোৱা বহুতখিনি কেছ আছিলে যিবিলাক নন হাইনিয়াছ ক্ৰাইম আমাৰ থানা লোকেল থানাবিলাকত আছিলে লোকেল কোৰ্টত আছিলে এই নন হাইনিয়াছ ক্ৰাইমবিলাক আগতে সব কেছবিলাক ডিসপোজ কৰা হ'ল এইবিলাক মানে সব কেছবিলাক ফিনিশ কৰা হ'ল কেছ নাই আৰু কিছুমান কেছ আমাৰ চুক্তিৰ আগতে যেটো আছিলে কনভিক্টেড আছিলে এই কনভিক্টেড ডিক্লাৰেশ্যনত কিছুমান এনডিবিৰ শীৰ্ষ নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা তেনেকা কিছুমান আছে এই কেছটো চলি আছে এতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো চলি আছে তাত আমি যিমান পাৰো আমাৰ পৰা সহায় আমি আগবঢ়াই আছো যাতে এই কেছটো ভালৰ ফালে বা কেছটো সলিউশন কৰিব পৰা যায় ইয়াৰ কাৰণে থ্ৰু জুডিচিয়াৰী প্ৰসেস ইয়াৰ পিছত আমাৰ 54 এনডিবি কেডাৰ সকলে এনআই কেছত আছিলে টোটাল কেছৰ নাম্বাৰটো হল 9টা কিন্তু মানুহ আছে 54 এই 54 জন এনডিবি কেডাৰ কাৰবা ট্ৰায়াল হৈছে কাৰবা ট্ৰায়াল হোৱা নাই সবে জেলত আছে এই সকলৰ কেছটো এনআইত চলি আছে তো এই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনডিবিৰ আমাৰ যিসকল প্ৰাক্তন নেতৃবৃন্দ বিটিআৰ চৰকাৰ এপসু সবে মিলি আমি সঘনে অনুৰোধ কৰি আছিল যে এই এনআইৰ পৰা কেছখিনি আনিব লাগে আৰু হিটো ডিসপোজ কৰাৰ কাৰণে বা ৰিজলভ কৰাৰ কাৰণে কাম কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে আৰু যোৱা বছৰে মানে 2024 তে ভাৰত চৰকাৰলৈ লিখিলে আমি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক লগ কৰিলো দুবাৰ তিনিবাৰ আৰু তেখেতক কথাটো কলো গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই হোম সেক্ৰেটাৰীক নিৰ্দেশ দিলে আৰু এই কেছবিলাক আইবিৰ পৰা হোম সেক্ৰেটাৰীৰ পৰা সবে চালিজাৰি চাইছে আৰু এই কেছটো যোৱা 8 তাৰিখে যেটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যেটো নেকি আমাৰ এনআইৰ তৰফৰ পৰা আমাৰ অসমৰ ডিজিপলে এই গোটেই কেছটো প্ৰেৰণ কৰিছে মানে এনআইএ কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে গতিকে এই 54 জন যিখিনিয়ে আমাৰ জেলত আছিলে যি কেছটো এনআইৰ হাতত আছিলে এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে সকলো অনুৰোধ কৰা হিচাপে এতিয়া অসমৰ মুখ্যমন্ত্ৰী পুলিচ অসমৰ আমাৰ ইন্টেলিজেন্স সকলো আৰু এই গোটেই সিস্টেমটো চাই পেলাই এই কেছখিনি ডিসপোজ কৰাৰ কাৰণে এই কেছখিনি ৰিজলভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব গতিকে আমি বিচাৰিছিলো যে চুক্তি হৈ গল থ্ৰু প্ৰসেস থ্ৰু সিস্টেম এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে আৰু আজি ৰঙালী বিহুৰ সময়ত মই আমাৰ সংগ্ৰামীসকলৰ যিসকলে সংগ্ৰামীসকলে সদায় চাই যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই এই সকলৰ কাৰণে খোকা দিবৰ কাৰণে এই নিউজটো আনিছো এই কথাটো কোৱা হৈছে পাব্লিকলি মই বহুত কথা পাব্লিকলি কোৱা নাই আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে কিন্তু মই পাব্লিকলি কোৱা নাই কিন্তু আজি কৈছো যে এই 54 জন যিসকল জেলত আছে আৰু তেখেত সকলৰ পৰিয়ালবৰ্গ যিসকলে ভাবি আছে যে আমাৰ লৰাটো আমি ঘুলাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি মই তেখেত সকললৈ এই মেছেজটো দিব বিচাৰিছো যে অসম চৰকাৰ বিটিআৰ চৰকাৰ প্ৰাক্তন এনডিবিৰ নেতৃবৃন্দ নিখিল বড়ো ছাত্ৰ সন্থা সবে কাম কৰি প্লাই আজি এই 9টা কেছ কিন্তু 54 জন 9টা কেছত যেটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পৰা হল এই কাৰণে মই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো কম দিনৰ ভিতৰতে এই কেছখিনি আমি যেনেকৈ বিচাৰিছো আমি সংগ্ৰামী সকলে চুক্তি কৰা সকলে যেনেকৈ বিচাৰিছে এই কেছটো সমাধান কৰা হ'ব তেনেকৈ এটা আমি আশা ৰাখিছো ইয়াৰ পিছত বাকিখিনি যেটো কনভিক্ট হৈ আছে জুডিচিয়াৰী প্ৰসেসটো চলি আছে হিটো বাইপাস কৰিব নোৱাৰে তথাপিতো আমি আশা ৰাখিম যে এটা সময়ত এই কেছৰ এটা ভাল মীমাংসা ওলাব আৰু তেখেত সকলো মুকলি আকাশত আহিব পাৰিব এই কথাটো মই আশা ৰাখিম